এখন হাতত বনাম ইয়াত এইটো আছে এনেকা বনালে ঢাক খাগিব যে মুখত এটা বনাই ল তো বনাই ল পকত এই হাতত অলপ মিলিছে এটাতো সব ধুনীয়াকে মিলিছে খাইছে নেকি বেয়া দিছে দে Hey guys, স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু এফালে ওলাই ৰেডি থাম্বনেল টাইটেল চাই আপোনালোকেতো গম পাই যায় আৰু ক'ব নালাগে কোড গৈছো কি কেছত গৈছো তো টাইটেল থাম্বনেল চালে গম পাই যায় এই কিবা টেটো এটা বনাই বলে তো সেই কাৰণে গৈছো এটা টেটো বনাবলে এয়া সব পানীয়ে পানীয়ে গৈছো পানীটো কেনেকুৱা হৈছে কৈ দেবা টলি আছে এনেকুৱা গৰম হৈছে নহয় পানী মাথাটা বেয়া হৈ গৈছে মানে আৰু সেম তেনেকৈ চাপানি বনে যাব চাপাত দি দিলে বেয়া গৰম মানে অভাৰ গৰম হৈ আছে আৰু ইহঁতৰ এইকণত এটাই বেয়া বাকী সব ভাল মজা আছে ঘৰ চোৰ মানুহ নাই দিছে নে কোনোবা বোলে কথা লগাবলে কিবা কিবি তেনেকে একো নাই কিন্তু এটাই মানে হেৰি আছে ইয়াত আৰু এই পানী হয় আৰু পথাৰখনত শুকাই যায় টাইমত কিন্তু এনেকুৱা টাইমত মানে এটাই বেয়া ক'ৰবাত যদি ওলাই যায় মানে ধুনীয়াকৈ ক'ৰবাত বোলে ফুৰিব যাব লাগে ইয়াত আৰু বোকা হৈ যায় ভৰিছোঁ সেইটোৱে বেয়া মানে পানী বটল এটা লৈ আহিব লাগিব ঘৰৰ পৰা যেতিয়া দুৰ্গা পূজা হয় ন তেতিয়া শুকাই যায় দুৰ্গা পূজা টাইমত আজি কি বনাবি নে কি ততো হাতত বনাবি নে কি স্নেক বনাম ক'ত বনাবি ক'ত এখন হাতত বনাম ইয়াত এইটো আছে এনেকা বনালে ঢাক খাগিব যে মুখত এটা বনাই ল তো বনাই ল পকত এতিয়া চশমা পিন্ধিব চক সিদিনা মেলা পাই চশমাযোৰ লৈ আনিছে কিনি চাও দেখা এবাৰ ৱাও নাইচ তো ফাইনেলি আমি আহি পাই গ'লোহি আৰু মানে আমি যোনদিনা আহোঁ চব প্ৰায় মানে লাইটটো কাৰেণ্টটো নাথাকে মানে ইয়াতে চব কিমান টেটো আছে বনোৱা টোকাইটাৰ ওচৰত এইবোৰ নিজৰ ফটো আপোনালোকে কাৰোবাৰ মাহঁতৰ বা পাপাহঁতৰ ফটো এনেকৈ বনাব পাৰে চব বনায় তো কাৰেণ্ট নাই কাৰণে ডাইৰেক্ট ষ্টুডিঅ'ৰ পৰা এতিয়া এনেকৈ ৰুমতে আৰু কৰি আছে ফাৰ্ষ্টতে টোকাইটাই এইফালে ফটো চাই ধুনীয়াকৈ পেৰে দি আঁকি লৈছে তাৰপিছত ধুনীয়াকৈ টেটোটো বনাব আৰু এয়া টোকাইটা আৰু আমাৰ হাতত হা কাৰেণ্ট নাই পুৰা গৰম আৰু আমাৰ হাতত এইবোৰ দেখিছে মোৰ হাতত যিমান টেটো আছে এইবোৰ চব ইয়াতে বনোৱা টোকাইটাৰ ওচৰত ইয়াতে বনোৱা চব বহুতে চিনি পায় দেৰগাঁৱত যিমান মানুহ আছে টোকাইটাক চিনি নোপোৱা মানুহ নাই যাৰ যাৰ হাতত আছে টেটো মানে টোকাইটা বুলিয়ে কয় তো টোকাইটাৰ ওচৰতে চবেই বনায় চিনি পায় আধা ভাগে যোনে যোনে চিনি নাপায় কৈ দিছোঁ কোৱালগুৰি আহি চাইডটোৰ পৰা লেফ্ট চাইডে আহি থাকিলে আপোনালোকে দেখিবই চাইনবোৰ্ড মানে বাহিৰত ৰাইট চাইডে চাই আহি থাকিব চাইনবোৰ্ড এটা দেখিবই সোমাই আহিব আৰু ফোন নাম্বাৰো আছে তাতে ফোন কৰিব পাৰে নাথাকিলে আৰু সেইটোৱে বনাব পাৰে আৰু আৰামত ধুনীয়াকৈ প্ৰাইচটো বেছি নলয় মিলাই মেলি লয় ইমানো অভাৰ বেলেগৰ লিখা প্ৰাইচ নলয় একদম জোখৰ প্ৰাইচটো লৈ আপোনালোকে কণ্টেক্ট কৰিব তেতিয়া গম পাব আহি চাব এবাৰ তো ফাইনেলি এটা টেটোটো ষ্টাৰ্ট হৈ গ'ল আৰু এই হাতত অলপ মিলিছে এই টেটোটো চব ধুনীয়াকৈ মিলিছে খাইছে নেকি বেয়া দিছে দে আৰু ময়ো এটা বনাম বুলি ভাবি আছোঁ সৰুকৈ মানে বেছি ডাঙৰকৈ নহয় এনেকুৱা ৱৰ্ড এটা চাওঁ কেনেকুৱা কি হয় গম নাপাওঁ ফাইনেলি আধা দি মানে 50% মান হ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু যেতিয়া ফাইনেল হ'ব আপোনালোকক তেতিয়া ভালকৈ দেখাম বনাই আছে আৰু ধুনীয়াকৈ এই হাতত কিবা এটা ভাল লাগিছে মানে চব মজা লাগিছে কমপ্লিট হৈ গ'ল ধুনীয়াকৈ আৰু চহাতটো চব কি ধুনীয়া লাগিছে এনেকৈ দেখো এই মজা আৰু ভাল লাগিছে নে ভাল লাগিছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব এবাৰ ভাল লাগিছে এইটো বনাই কমপ্লিট হৈ গ'ল আৰু এই ৰেষ্ট কৰি আছে আৰু মই এতিয়া বনাম মানে ডিঙি এতিয়া পেচেঞ্চ বুলি লিখিম মানে ধৈৰ্যটো আছে কাৰণে মানে ইয়াত লিখিম মই এতিয়া কিবা এটা মিনিং এটা আৰু চাই দিছোঁ বিশেষকৈ এইফালে টোকাইতে চাই দিছে মোক তো সেইটোৱে বনাম আৰু এতিয়া মানে ডিঙিত আজিলৈকে মই বনাই পোৱা নাই ন বিষাব পাৰে গম নাপাওঁ কেনেকুৱা ফিল হয় কি নাই আপোনালোকক দেখাই আছোঁ ভয় লাগিছে So guys, finally মোৰো বনাই কমপ্লিট হৈ গ'ল এতিয়া যাবলৈ লৈছোঁ বাৰু ইহঁতৰো এটা ডগ আছে আৰু তাৰ নামো চিকু ইহঁতৰ ডগটোৰ নামো চিকু যে আৰু তো হাতটো দেখাই দে এবাৰ বাহিৰত ৱাও কি চালিয়া
আৰু মোৰ ডিঙিটো চক কেনেকুৱা লাগিছে মই এটো বনালো মোৰটো ক কেনেকুৱা লাগিছে মজা লাগিছে হাতে আঁকি লৈছে বুলি নকবই এনেকে কোনো প্ৰিন্টেড কৰি মানে বনোৱা নাই মানে ডাইৰেক্ট হাতে দি আঁকি দিছে মই এটো বনালেটো এটো বনাইলে হৰকে ফ্ৰীতে বনাই দিছে এনে বনাই দিছে এটো বনাই দিছিলে যোৱাবাৰ ফ্ৰীকে আপোনালোকেও আহিব বহুত কম দামত কৰি দিয়ে বহুত ফ্ৰেন্ডলি হয় ন টুকাইদাও আৰু টুকাইদা ওয়াইফ বহুত ফ্ৰেন্ডলি বৌক নেদেখালো বাৰু ওলাই মেলি থকা নাছিলে ঘৰতে এনেকে আছিলে নৰ্মেলকে সেইকাৰণে নেদেখালো আৰু কিন্তু বহুত ফ্ৰেন্ডলি হয় আপোনালোকে আহিব বহুত মানে ব্যৱহাৰটো বহুত ভাল আৰু টেটো চেটো বনাই মেলি আহি আমি এতিয়া সোমাইছো কিবা এটা খাবলৈ মানে অথনি পাই এই খালে বাৰু ঘৰত সোমাই মোকো সুধিছিলে ভাত খাবিনে মই নেখালো মানে এতিয়া পুৰা ভোক লাগিছে মানে সেইকাৰণে ৰখিব পৰা নাই ইয়াতে ৰখিছো ভাত চাত খাই লওঁ ধুনীয়াকৈ টেটো চেটো বনাই আমি অথনি আহিলোঁ ঘৰলৈ আৰু ঘৰলৈ আহি মেলি অলপ ৰেষ্ট টেষ্ট কৰি ল'লোঁ তাৰপিছত এতিয়া ক'ত যাব ওলাইছোঁ কৈ দে কিমান কম আৰু মেলা তো সেইকাৰণে আমি ওলাইছোঁ মেলালৈ আৰু এই টেটো চেটো বনাই একদম চা এতিয়া টেটোটো মজা লাগিছে চব একদম চাইনিং এটা আহি আছে হেৰি দি দিলে কি লাগিছে তেল লগাই দিছোঁ তেল লগাই মানে টেটোটো বনোৱাৰ পাছত অলপ মানে এনেকৈ নাৰিকল তেল চেল দি থাকিলে চাইনিং এটা মাৰি থাকে আৰু যাওঁ জোতাটো এতিয়া ক'ত পিন্ধি যাম তাতে পিন্ধিব লাগিব পানীত যাওঁ এতিয়া জোতা হাতত লৈ মানে পানী যে সেই হাতত লৈ যাব লাগিব আৰু ইহঁতি যাব আৰু ভাইটি যাব মাহঁত যাব কিবা এটা কোৱা তো গাইছ এতিয়া আমি সেকেন্ড বাৰ পূজালৈ কি মেলালৈ যোৱা হ'ব পূজাই লাগে হে নাই গ'লে মেলাত আহিয়ে ইহঁতি উঠিছে দলাখনত সেয়া মাক তাই আৰু ভাই আমি এটা মেলাৰ পৰা ওলাই আহিলোঁ বহুত খালে পেট চেট ফুল হৈ গ'ল মেলাৰ পৰা ওলাই আহিলোঁ মানে এই ইহঁতি উঠিলে বাৰু